হে দোস্ত সমূহ ইছলাম ধৰ্মী ৰাইজক ঈদৰ মুবাৰকবাদ দি বলক আজি সন্ধিয়াৰ ক'ত কি হ'ল আৰম্ভ কৰোঁ লাইন গৈছিল লাইনো আহিল তো প্ৰথম খবৰটো হ'ল হোৱাটছএপক লৈ হোৱাটছএপে লৈ আহিছে QR কোডৰ অপশ্যন মানে ধৰক আপুনি ফুৰিবলৈ গ'ল ক'ৰবাত আৰু ৰাস্তাত এজন বন্ধু লগ পালে মানে আপোনাৰ ইমানো খাস বন্ধু নহয় তাৰ ফোন নম্বৰো আপোনাৰ ফোনত ছেভ নাই তো আপোনালোক দুয়োটা এটা ফটো উঠিলে আপোনাৰ মোবাইলটোৰে সি ক'লে মোক ফটোটো দিছোন ভাই আপুনি এটা হোৱাটছএপত দিব লাগিল তাৰ হোৱাটছএপ নাম্বাৰ ল'ব লাগিল আপুনি ছেভ কৰিব লাগিল দিব লাগিল সমস্যা এই সমস্যাটোৰ পৰা হোৱাটছএপে মুক্তি দিছে আৰু এটা QR কোডৰ ফেচিলিটি লৈ আহিছে মানে প্ৰতিটো হোৱাটছএপত এটা QR কোড থাকিব তো আপুনি বন্ধুক ক'লে হ'লে তোৰ QR কোডটো অন কৰচোন আপুনি হোৱাটছএপটো অন কৰি তাতে স্কেন কৰা অপশ্যন থাকিব স্কেন কৰিলে হ'ল তাৰ QR কোডটো তাৰ নাম্বাৰ আপোনাৰ হোৱাটছএপত আহি যাব তো এই হোৱাটছএপৰ আপডেটটো আপুনি অতি শীঘ্ৰে পাই যাব এতিয়া নেক্সট খবৰ যদি আপোনাৰ পান কাৰ্ড নাই আজিকালি মানে তৎক্ষণাত 1 ছেকেণ্ডত পান কাৰ্ড বনাই দিব পাৰে যদি আপোনাৰ লগত আধাৰ কাৰ্ড আছে এতিয়াই যাওক ইনকাম টেক্সৰ এই ৱেবছাইটত তাত যি আছে আপোনাৰ ইনষ্টেণ্ট পান থ্ৰু আধাৰ তো আপুনি তাত ক্লিক কৰক প্ৰচেছখিনি পূৰা কৰক আপোনাৰ মেইলত এখন পান কাৰ্ড পঠাই দিব তেওঁলোকে মানে এখন ই পান কাৰ্ড ফিজিকেল সেই পান কাৰ্ডখন নহয় এখন ই পান কাৰ্ড ইলেক্ট্ৰনিক পান কাৰ্ড যিখন আপুনি প্ৰিণ্ট কৰি ল'ব পাৰে সেইখন পঠাই দিব আৰু সেইখনেৰে কাম চলাব পাৰিব এইটো সুবিধা লৈ আহিছে ইনকাম টেক্স ডিপাৰ্টমেণ্টে যিহেতু লকডাউন চলি আছে যিহেতু সেই পান কাৰ্ডখন বনাব অলপমান নেক্সট খবৰ এই ৰিয়েলমি এটা বুম স্মাৰ্ট ৱাটচ লৈ আহিছে মানে ঘড়ী স্মাৰ্ট বেণ্ডো আনিছে 1000 টকাতে স্মাৰ্ট বেণ্ড পাব কিন্তু স্মাৰ্ট বেণ্ডত কৰিও স্মাৰ্ট ৱাটচটো মোৰ বেছি ভাল লাগিছে এতিয়ালৈকে ফ্লিপকাৰ্টত বাৰু অহা নাই জুনৰ পৰা বোলে আহিব তো মজা মাত্ৰ 3000 কিবা টকা আজি টেকনিকেল কৰি যে আনবক্সিং কৰিছে চাব পাৰে নেক্সট খবৰ মানে বৰষুণ দি আছে তামাম শব্দটো পাই থাকিব পাৰে অলপ ইগনোৰ কৰিব নেক্সট খবৰটো আমি প্ৰাউড কৰিব পাৰোঁ এই খবৰটোক লৈ গুৱাহাটী IITৰ কেইজনমান ছাত্ৰই এটা বস্তু আৱিষ্কাৰ কৰিছে এটা প্ৰচেছ যিটো প্ৰচেছৰ দ্বাৰাই এটা বেমাৰ মানে আপোনালোকে মাতি লওক আলজেইমাৰ না কি এই বেমাৰটোৰ কাৰণে যদি মেমৰি লছ হয় এই মেমৰি লছটো নোহোৱা কৰে কিবা এটা প্ৰচেছৰ দ্বাৰাই তো এইটো এটা ইণ্টাৰনেশ্যনেল নিউজ হৈ গৈছে তো আমাৰ গুৱাহাটীৰ কাৰণে অসমৰ কাৰণে এইটো এটা প্ৰাউডৰ খবৰ যে গুৱাহাটী IITৰ ল'ৰাই ইমান এটা ডাঙৰ কিবা এটা আৱিষ্কাৰ কৰি পেলালে নেক্সট খবৰ যদি আপুনি ফোনপে গুগল পে এনেকুৱা UPI মাধ্যমত টকা লেনদেন আনা নিয়া কৰে সাৱধান থাকক এটা বহুত ডাঙৰ স্কেম চলি আছে এজন অফিচাৰ IAF অফিচাৰ এজনৰ ৭৫,০০০ টকা লুটি লৈ গ'ল আৰু যদি একবাৰ কিবাকে আপোনাৰ UPI মাধ্যমত পইচা যায় বেংকৰ কোনো ৰিস্ক নাথাকে ইয়াত মানে বেংকৰ গ্যাৰাণ্টি নাথাকে সেই পইচা ছেকেণ্ডবাৰ আৰু ঘূৰাই কেতিয়াও নাপায় তো সাৱধান থাকক পিন কাকো শ্বেয়াৰ নকৰিব নেক্সট খবৰ বুম খবৰ গুগল মেপৰ ওপৰত এজন মানুহে কেছ দিছে তামিলনাডুৰ মানুহ এজন আমাৰ ইণ্ডিয়াৰ মানুহ তেখেতে কৈছে যে তেখেতৰ ঘৈণীয়েকে বোলে তেখেতৰ গুগল মানে মেপটোৰ টাইমলাইন চালে তেখেতে বেলেগ বেলেগ ঠাইত যোৱা বুলি দেখায় যি ঠাইত তেখেতে নাযায়েই দেখায় আৰু গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ড মানে দেখায় বহুত ঠাইত যোৱা বুলি দেখায় কিন্তু তেখেতে বোলে ৰিয়েলি সেই ঠাইত নাযায়েই গুগল মেপে এনে দেখায় মানে ভুলকৈ দেখায় ঘৈণীয়েকে ভাবে কি গৈছে মানুহজনে বম গালি পাৰে নেক্সট খবৰ ইণ্টাৰনেটৰ স্পীড কিমান হ'ব পাৰে বাৰু মানে একদম হাইয়েষ্ট অষ্ট্ৰেলিয়াৰ কেইজনমান চাইণ্টিষ্টে মানে একদম টপ ইণ্টাৰনেট স্পীডটো কেটচ কৰিবলৈ সক্ষম হৈছে কিবাকৈ কৰিছে আৰু কিমান জানেনে স্পীড 44 TBBS টেৰাবাইট মানে ধৰক 1000খন হাই কোৱালিটিৰ চিনেমা 1 ছেকেণ্ডত ডাউনলোড কৰিব পৰা স্পীড এইটো স্পীড মানে এইটো স্পীডলৈকে যাব পৰা সম্ভৱ ইণ্টাৰনেট তো একদিন ল'ৰা নাতি নিশ্চয় দেখা পাব নেক্সট আপুনিও বাৰু অনলাইন জব বিচাৰে নেকি বিভিন্ন ৱেবছাইটত গৈ যে মোক এটা চাকৰি লাগিছিল ক'ত ভেকেঞ্চি ওলাইছে বিচাৰে নেকি যদি বিচাৰে সাৱধান হওক অলপমান ভাল ঠাইত বিচাৰক য'তে ত'তে আপোনাৰ বায়'ডাটা নিদিব কাৰণ আমাৰ ভাৰতৰ প্ৰায় 3 কৰোৰ ল'ৰা ছোৱালীৰ বায়'ডাটা লিক হৈছে যে এডুকেশ্যন ফোন নাম্বাৰ মাক দেউতাকৰ নাম প্ৰতিটো বস্তু লিক হৈছে আপোনাৰ ডাৰ্ক ৱেবত সেইবিলাক আৰু বিভিন্ন কোম্পানীয়ে লৈ যাব সেইবিলাক কোম্পানী লৈ গৈ পিনে সেই ফোন নাম্বাৰবিলাকত আৰু বৰ কিবা কিবি দিব মুঠৰ ওপৰত তো সাৱধান হওক য'তে ত'তে আপোনাৰ ফোন নাম্বাৰ য'তে ত'তে আপোনাৰ যাতা বস্তু ভৰাই নিদিব নেক্সট দুটা খবৰ আৰোগ্য সেতু এপটোক লৈ প্ৰথমটো হৈছে আমাৰ ভাৰত চৰকাৰে কৈছে যে আৰোগ্য সেতু এপটো যদি আপুনি ডাউনলোড কৰে মোবাইলত আৰু আপুনি যদি কৰোনা বেমাৰীৰ কাষত যায় এই ফোনটোই বুম চাউণ্ড নকৰে এইটো ভুল তথ্য বুলি কৈছে সাউণ্ড মানে নটিফিকেশ্যন পঠাব বা ডাটাখিনি সংগ্ৰহ কৰি ৰাখিব যে আপুনি কাষত গৈছে বুলি এনেকুৱা বুম হৰণ নাবাজে
আৰু 2 নম্বৰ আৰোগ্য সেতু এপটোক লৈ নিউজটো হৈছে যে 14 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো মেণ্ডেটৰী নহয় আৰোগ্য সেতু এপটো ডাউনলোড কৰিব নালাগে মানে যিবিলাক ঠাইত মেণ্ডেটৰী কৰা হৈছে আৰোগ্য সেতু এপটো যিবিলাক ধৰক এই কণ্টেইনমেণ্ট জোনবিলাকত সেই ঠাইবিলাকতো 14 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো প্ৰযোজ্য নহয় বুলি কৈছে নেক্সট ফেচবুকৰ মালিক দা আমাৰ মাৰ্ক জুকাৰবাৰ্গ ডাঙৰীয়া তেখেতে কৈছে যে অনাগত 5-10 বছৰ মান ফেচবুকৰ অফিচত গৈ মানে 50% মানুহে কাম কৰিব বাকি 50%তে ঘৰৰ পৰাই কাম কৰিব লাগিব কাৰণ উপায় নাই তো ফেচবুকতো কিমান মানুহে কাম কৰে কিমান মানুহে চাকৰি কৰে জানে যদি 50,000 নকৰে বাৰু নকৰে ধৰক 10,000 কৰে ফেচবুকত কাম তাৰে 5,000 মানুহে ঘৰত বহি কাম কৰিব লাগিব 5-6 বছৰ কি হৈ গ'ল দুনিয়া তো এইটোৱে আছিল ভিডিঅ'